নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, ৰিডিপ লাভদায়ী নামৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। য'ত আমি কিছুমান মটিভেশ্যনেল কথা কওঁ, যাৰ দ্বাৰা আপোনাৰ জীৱনৰ অলপ হ'লেও উন্নতি হয় তাৰ কামনা কৰোঁ। আহক তেন্তে আজিৰ ভিডিঅ'ত জানি লওঁ সফল জীৱন জীয়াই থকাৰ 4টা উপায়ৰ বিষয়ে। আহক ভিডিঅ'লৈ আগবাঢ়োঁ। প্ৰথম কথা, জ্ঞানী মানুহক কেতিয়াও অপমান নকৰিব। কাৰণ সেই মানুহ যদি আপোনাৰ পৰা আঁতৰি যায়, আপুনি বিপদত হয়তো কোনো ধৰণৰ সহায় নাপাব। কাৰণ জ্ঞানী মানুহ এজনৰ বিভিন্ন অভিজ্ঞতা থাকে তথা তেওঁৰ জ্ঞানৰ ভাণ্ডাৰ অপৰিসীম, যাৰ দ্বাৰা আপুনি বিপদত সহায় পাব পাৰে। গতিকে জ্ঞানী মানুহক জীৱনত কেতিয়াও অপমান নকৰিব। দ্বিতীয়তে হৈছে পতি পত্নীৰ মধুৰতা। অৰ্থাৎ আপোনালোকৰ মাজত যদি মধুৰতা থাকে তেনেহ'লে আপুনি এখন গাড়ীৰ দৰে সুকলমে চলি থাকিব পাৰিব। কিন্তু এজনৰ যদি মনোমালিন্য ঘটে তেনেহ'লে জীৱন যাত্ৰাত ব্যাঘাত আহে। গতিকে সদায় হাই কাজিয়াৰ পৰা আঁতৰি থাকিব আৰু নিজৰ মনত সন্দেহ কেতিয়াও উৎপন্ন হ'ব নিদিব। কাৰণ সন্দেহে দাম্পত্য জীৱন ধ্বংস কৰে। তৃতীয়তে অন্নৰ অপমান কেতিয়াও নকৰিব। অৰ্থাৎ যদি আপুনি খাদ্যৰ অপমান কৰে তেনেহ'লে মা লক্ষ্মীক অপমান কৰাৰ নিচিনা হয়। এইটো কথা সঁচাই ভাবি চাবলগীয়া, কাৰণ কিছুমান মানুহে খাবলৈ পোৱা নাই কিন্তু আপুনি সেই খাদ্যকে অপমান কৰি আছে। চতুৰ্থতে মিতব্যয়িতা। আজি যদি আপুনি ধন সঞ্চয় কৰিছে, সেই সঞ্চয় আপোনাক পিছলৈ বচাব পাৰে। গতিকে মিতব্যয়ী গুণটো আপুনি আৰ্জিব লাগিব, নহ'লে জীৱনত উন্নতি কৰিব নোৱাৰে। বন্ধু-বান্ধৱীসকল, এয়াই আছিল প্ৰধান 4টা নিয়ম। যিকেইটা 4টা নিয়ম আমি যদি ভালদৰে পালন কৰোঁ তেনেহ'লে জীৱনত আমি সফল হ'ব পাৰিম। চাবলৈ গ'লে নিয়মকেইটা বৰ বেছি টান নহয়, কিন্তু আমি এই সৰু সৰু যেন লগা কথাবোৰো কেতিয়াবা নিজৰ ভুলৰ দ্বাৰা টান কৰি পেলাওঁ। অৰ্থাৎ সৰু যেন লগা কথাটো আমি কঠিন কৰিবলৈ চেষ্টা কৰোঁ, যাৰ দ্বাৰা আমি অশান্তি পাওঁ আৰু দুশ্চিন্তাত ভোগোঁ। ইয়াৰ দ্বাৰা জীৱনত বহুত বেয়া পৰিণাম লাভ কৰোঁ। গতিকে বন্ধু-বান্ধৱীসকল, এই 4টা কথা সদায় মনত ৰাখিব, যাৰ দ্বাৰা আপুনি জীৱন যুদ্ধত উন্নতি সহকাৰে আগবাঢ়ি যাব পাৰিব। বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আমাৰ কথাখিনি নিশ্চয় ভাল পালে। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু লগতে সদায় এনেধৰণৰ মটিভেশ্যনেল কথা পাবলৈ তথা আমাৰ কথাবোৰ যদি ভাল পায় আমাৰ চেনেলটোৰ সৈতে জড়িত থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।